ওম শান্তি। আজি আমার ভিডিওটা হল আমি যদি বাচ্চাগুলো ফুটেছিল। আজি আমার বাচ্চার বয়স হল 36 দিন, 36 ডেজ, 36 দিন হল। তো আমি ওয়েট করি চাম কিমান ওয়েট হল। আজি আমি এইটো চাম। আর আপনারা এই দুটা মুরগি দেখিছে যে এই দুটো মোর সেকেন্ড এক্সপেরিমেন্ট ইনকিউবেটর ফুটাইছিল। সেকেন্ড এক্সপেরিমেন্ট মই ইউটিউব দেখিয়ে এইবিলাক আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ ইউটিউব ভিডিঅ' চাই বা মোৰ ভিডিঅ' বা যিকোনো ভিডিঅ' চাই কৰিব পাৰিব ফাৰ্মিং। আৰু চাওক মই এইটো ফাৰ্মটো বনালোকে এতিয়া কমপ্লিট হোৱা নাই, এতিয়ালৈকে কমপ্লিট হ'ব। আৰু চাওক এইটো মোৰ ফাৰ্ম বনাই আছোঁ অলপ কৰি, কাৰণ মই কোনো হাজিৰা লোৱা নাই, মই নিজে বনাইছোঁ। অলপ কৰি বনাই আছোঁ জাষ্ট। সেইকাৰণে মই খাচত ৰাখিব লগা হৈছে বাচ্চাবিলাক। মই লাহে মোৰ কাৰণ জিৰ' কেপিটেলৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আপোনালোকৰ জিৰ' কেপিটেলৰ পৰা ষ্টাৰ্ট কৰিব পাৰোঁ। কোনো খৰচ নাই ক'ব গ'লে। আপোনাৰ পকেট মানি দি আপুনি এইটো ফাৰ্ম এটা কৰিব পাৰিব। এই মুৰ্গী দুটা দেখিছে যে, এই মুৰ্গী দুটা মোটামুটি আপোনাৰ 600-700 গ্ৰাম ওয়েট হৈছে। এইবিলাক মই কালি বিক্ৰী কৰিম। এই দুটা নাই, আপোনাৰ দুটা দেখিছে। মই এই প্ৰথমটো সেকেন্ড এক্সপেৰিমেন্ট কৰাৰ পিছত মই পালিব পৰা নাই, মোৰ লগত দানাৰ খৰচ নাছিল কাৰণে। এইবিলাক মই 4 ঘৰতে পালিছোঁ। আপুনি দুটা দেখিছে, দুটা নহয় 6টা আছে আৰু 4টা অহা নাই। এইবিলাক মুৰ্গীবিলাক সবে আজি ওয়েট কৰি চাম আমি। এইবিলাক বাচ্চাবিলাক 15টা বাচ্চা আছে। এতিয়া আমি এটা ধৰি দিওঁ, অলপ চাম কিমান ওয়েট হৈছে। চাওক এটা ধৰিছোঁ। ওয়েট কিমান আছে এইটো চাম। আৰু এটা ধৰি চাওঁ। চাওক দুটা ওয়েট কিমান আছে চাম। চাওক এখন পাল্লা, মোৰ মাছ বিক্ৰী কৰা পাল্লা এখন। এতিয়া চাওক দুজনে ওজন কৰিম, ওয়েট কিমান ওয়েট হয়। এইবিলাকৰ ভৰি বাজি গ'ল। কোনো অকলে ভিডিঅ' বনাই আছোঁ না, সেইকাৰণে কি কৰিব পৰা নাই। অলপ বেশি হয়ে গেল দুটার ওয়েট 450 গ্রাম হয়ে গেল। তাহলে 15টার ওয়েট আপনার 3 কিলো 750 গ্রাম হবো। এগুলো কোনো ধরনের মেডিসিন খোয়া নাই, কোনো ভ্যাকসিন দেওয়া নাই। কোনো ধরনের ভ্যাকসিন দেওয়া নাই, কোনো মেডিসিন খোৱা নাই, জাস্ট দানা খুৱাইছোঁ। আৰু চাউলৰ দানা দেখিব পাৰে, এইটো মাৰ্কেটৰ দানা। আৰু এই ইয়েলো বৰ্তমান 1 মাহ পিছত মই চাউলো মিক্স কৰি দি আছোঁ। চাউল মিক্স কৰাৰ কাৰণে দানাৰ প্ৰাইচ বহুত, দানাৰ দাম বহুত। মই 70 টকা 60 টকা কিলো আনিব লাগে। সেইকাৰণে মই দানা বছৰ কষ্টিং কমাবৰ কাৰণে এইকাৰণে মই চাউল দি আছোঁ। লগতে আপোনাৰ এইটো চাওক জবা ফুল গাছ আছে, জবা ফুল গছটোৰ পৰা 2-1 পাত ফুলো খুৱাই দিওঁ। চাওক আপোনালোকৰ 2টা ফুল খুৱাই চাওক কিমান খায়। ঘাঁহ খুৱাব আৰু চাওক লগাইছোঁ, দিয়ক কেনেকৈ খাই আছে। কামুৰি হাতবিলাকক খাই যায় এনেকুৱা সেইবিলাক মুৰ্গীবিলাক। চাওক কাৰা মাৰা লাগি গৈছে। শেষ হৈ গ'ল, এইটো শেষ হৈ গ'ল। এইটো চাওক জবা ফুল কেনেকৈ খাই যায়। আৰু ইয়াৰ লগতে মই ইনকিউবেটৰ 30 টাকা কণী দিছিলোঁ। কণীতে 3টা বাচ্চা ফুটিছে আৰু বাকী 27টা বাকী আছে। এতিয়া ইনকিউবেটৰ চাওক, ইনকিউবেটৰ কিমানটা ফুটিছে চাওক এবাৰ। চাওক 2টা ফুটা দেখা যাইছে। এইটো এই কোণাটো 2টা ফুটিছে, বাকী এখনো কণী আছে। ফুটিলে আপোনালোকৰ নেক্সট ভিডিঅ' আহি যাব আপোনালোকৰ কাৰণে।